গাইজ আজি আপোনালোকক এটা বস্তু দেখাম বহুত ভাল বস্তু এটা আনিছোঁ আজি আপোনালোকে চাব কি বস্তুটো আপোনালোকে ভালকৈ চাব এটা বস্তু আনিছোঁ দুটা বস্তু আনিছোঁ এহাল পহু আপোনালোকে ভালকৈ চাব এটা পহুটো আমি আনিবলৈ গৈ আছোঁ ঠিক আছে আজি আপোনালোকক মোৰ ঘৰটো দেখাম লগতে মোৰ ঘৰটো কেনেকুৱা চাব ৰ'ব আহি পাই আছোঁ আমাৰ কাষতে খুব ধুনীয়া স্কুল এখন আছে আকৌ আপোনালোকক দেখাই আছোঁ এক ছেকেণ্ড ৰ'ব এইখন দেখিছে জানো এক ছেকেণ্ড আমাৰ কাষতে LP স্কুল এয়া হৈছে দেৱালখন ঠিক আছে খুব ধুনীয়া স্কুল এখন আমাৰ ঘৰলৈ গৈ যাওঁ ঠিক আছে বস্তুটো দেখাম আৰু এতিয়া এই আমাৰ চুনুমুনু খেলি আছে আমাৰ ধনু ধনু ছোৱালী বাপৰে এইফালে চুনু এইয়া এইফালে বা মাকে পইচা দিছে পইচা পৰিলে চুনু পইচা ল এইয়া পইচা ল চুনু পইচা ল দি বিয়াত ফূৰ্তি পায় মোৰ ছোৱালীজনী এয়া হৈছে আমাৰ ছোৱালীজনী এখোজ দুখোজ কাঢ়িছে আৰু ধনু এয়াই হৈছে আমাৰ পহুযোৰ চৰাই আছে আমাৰ কাষতে ঘৰৰ কাষতে চৰি আছে কি ধুনীয়াকৈ চৰি আছে চাওক মই কিনি আনিছিলোঁ 1000 দি কেনেকুৱা হয় কি হয় নাজানো আৰু কাৰোবাৰ যদি শহাপহু পোহাৰ অভিজ্ঞতা আছে আপোনালোকে মোক জনাব কেনেকৈ পুহিব লাগে কি কৰিব লাগে কি কৰিব নালাগে মইতো প্ৰথম পুহিছোঁতো মতা নে মাইকী চাই ল চাবই নিদিয়ে নহয় বহুত দুষ্ট কৰি আছে একচুৱেলি মতা নে মাইকী আমি ধৰিব পৰা নাই দুটা আনিছোঁতো এহাল পহু এইয়া ভালদৰে চাওক আপোনালোকে আৰু এটা তলত সোমাই আছে বাৰু সেইটো দেখিছে নহয় জানো এইয়া আৰু ওচৰৰ পৰা ভালকৈ দেখাই আছোঁ আপোনালোকৰ ৰ'ব হা এইয়া এইটো হৈছে মোৰ গঁৰালটো বনোৱাটো ইমান হোৱা নাই যদিও একচুৱেলি এদিনতে বনাইছোঁতো দৰ্শক মণ্ডলী আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকৰ যদি কাৰোবাৰ শহাপহু পোহাৰ বিশেষ অভিজ্ঞতা আছে আমাক কমেণ্ট কৰি জনাব লগতে আমাৰ নতুনকৈ যিসকলে আমাৰ লগৰ চেনেলটোলৈ আহিছে তেখেতলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম পুনৰ এটি ভিডিঅ' লগ পাই আপোনালোকক থেংক ইউ